ৰাইজৰ কাম চলি আছে চাওক পিছফালে মিনাল এই ৰঞ্জন চাহ পিছফালে কি কমেণ্ট দিয়ে চাওক গুৰু মানুহখিনি আড্ডা মাৰি আছে এইবিলাক ল'ৰা চাওক কাম কৰিব লাগে জানে আপোনালোকে গাঁৱত ফাৰ্ষ্ট ভিডিঅ' বনালে কেনেকৈ দিয়ে আৰু বিশেষকৈ গাঁৱৰবিলাক বাহিৰৰবিলাক নিদিয়ে বাহিৰত কৰিব গ'লে ইমান কমেণ্টছ বেয়া নাহে আমাৰ ভিডিঅ' কৰি কৰি ৰাস্তা লৈ গ'ল কষ্টবিলাক অলপ বুজা নাযায় চাওক আমি ইনজয় দিনটো আমি ইনজয়ভাৱে ল'ব লাগে আমাৰ লগত চাওক এই আমাৰ চৰাইখোলা লোকেশ্যন মানে ইয়াত কি হয় ৰাইজৰ কামত আহিলে কি হাঁহি ফূৰ্তিৰে ধেমালিৰে দিনবিলাক পাৰ হৈ যায় ভাল লাগে এটা আড্ডা মাৰি আছে ইয়াত আহি কিনে বিলাক আহি আছে কিবা এটা কম মানে কাম আৰু কি কৰিবি আৰু কালভাৰ্ট বনাইছে ইয়াত চৰাইখোলা বাসী যিসকলে চাই আছে একেলগে গম পাব ইয়াত চাওক আমি 1 কিলোমিটাৰমান বাঘ লৈ আহিলোঁ ভাৰত কান্ধত বাঘ লৈ আহিলোঁ চিন্তা কৰি আছে কেনেকৈ ৰাস্তাটো দিয়ে যাব সেইকাৰণে কিছুমানে এনজয় কৰি আছে কিছুমানে সাইডত ঘূৰি আছে কিছুমানে কাম কৰি আছে आज यहाँ पर काम करने के लिए आए हैं और आप कुछ बोलेंगे तो बोलिए मतलब गांव के लोग जो आए हैं ये देखो बिहार से आए এইবিলাক অলপ মুৰব্বী বিলাক অলপ গাড়ী পাৰে তেতিয়া চবে কামত লাগি বসে চাওক 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 চবে কামত লাগি বসে দেখাবা চবকে অলপ টাইম স্পেণ্ড কৰি আছো ইয়াত চাওক চবে আমি এগুলো আজি বহুত এটা ভাল দিন আমি কি কৰিব লাগে দিনটো ভাল পজিটিভ মাইণ্ড লৈ উপভোগ কৰিব লাগে মনত যি টেনশ্যন নাথাকক কিয় চবৰে টেনশ্যন থাকে কাম চবৰে আছে কিন্তু আজি খুবেই সময় উলাই কিনে আজি ইয়াত আহি আছে টেস্টিং চলি আছে এয়া চাকে পাকা কৰি দিছে চাওক চাওক আমাৰ হাজিৰা বহি আমাৰ মিনালে লিখি আছে গাঁৱত চাওক মেঘালয় শ্বিলঙৰ নিচিনা ৰাস্তা এয়া চাওক একা বেকা ৰাস্তা চাওক ৰাইজৰ কামবিলাক চলি আছে তাৰে আমি কিছু আহাৰ মই হিচাপ কৰা নাই এতিয়ালৈকে এইফালে আগত যোৱাচোন এসা কৰোণাৰ কাৰণে বহুত সতৰ্ক এতিয়া যে প্লেট ৰেডিমেড প্লেট বাটি এইবিলাকো দিয়া হয় এসা ৱাটাৰ ছাপ্লাই পানী লোৱা হ'ব ইয়াতে বটলত গোটেইকেইটা ধৰি কিনে আমি শোষণৰ কাম চলিছে ৰাইজৰ এয়া খানাবিলাক আমি লৈ গৈ আছো চাওক পানীৰ বটল চাওক ৱাটাৰ ছাপ্লাই আৰু ইয়াত চব্জি খোৱা বস্তু আছে পৰঠা আছে লগত ইয়াত চব্জিবিলাক চাইছে চাওক আপোনালোকে ৰাইজে চালে কি নহয় ক'ত ক'ত কি ৰাস্তা হৈ যায় চাওক ইমান কম কোনে কোনে চিনি পায় কওকচোন কি নাম ভিউৱাৰ্ছবিলাক তলত কমেণ্টছত জনাব চাওক কি কি কয় আপোনালোকৰ লেংগুৱেজ ইয়াত জনাব ঠিক আছে কওক আমাৰ গাঁৱৰ গাঁওবুঢ়া চৰকাৰী গাঁৱৰ গাঁওবুঢ়া কিবা ক'ব অলপ চৰাইখোলা ৰাইজে একগোট হৈ ধুনীয়াকৈ মিলিত হৈ আজি আমি এখন ধুনীয়া বাঁহৰ দলং বনাইছোঁ যিহেতু আমাক চৰকাৰে বা মন্ত্ৰী আমোলাই আমাক দিয়া নাই কিন্তু ৰাইজে মিলিজুলি আজি কামখিনি কৰিছোঁ যথেষ্ট ভাল লাগে চাব অলপ এই আমাৰ শ্মশানৰ ৰাস্তা বহুত অসুবিধা হৈ আছে ইয়াত যাতায়াতৰ কাৰণে চাওক কেনেকৈ লাগিছে ৰাইজৰ লগত কাম কৰি সকলো ৰাইজে আজি চৰাইখোলা গোটেই ৰাইজ একগোট হৈছোঁ একগোট হৈ কাম কৰি ভাল লাগিছে আজি এটা সময় পাইছোঁ গোটেই চৰাইখোলা গাঁৱৰ ৰাইজে মিলি আমি একেলগে কাম কৰিলোঁ আজি আমাৰ বিমল ভাইও আছে আগত মামা গাঁৱৰ চৰাইখোলা গাঁৱৰ গোটেইখিনি ৰাইজে মিলি একেলগে আমি গাঁৱৰ যিটো শ্মশানৰ ৰাস্তা যোৱা এখন দলঙৰ প্ৰয়োজন হৈ আছিলে গোটেই ৰাইজে মিলি আজি বাঁহৰ এখন দলং দিয়া হ'ল গোটেই ৰাইজে মিলি একেলগে কাম কৰিলোঁ প্ৰথম কথা হ'ল গোটেই ৰাইজখিনি মিলি আজি একগোট হৈছোঁ সেইটো এটা ভাল লাগিছে কাম কৰা মজা বেলেগ ভিডিঅ'টো চাই ভাল পাইছে বিমলৰ তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব বিমলছ ফ্ৰী টাইম ব্লগছ চেনেলটো
আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনাৰ কাষত থকা যিটো বেল আইকনটো প্ৰেছ কৰি দিব, যাতে বিমল ফ্ৰী টাইম ব্লগছত কিবা নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ভিডিঅ' নটিফিকেশ্যন যায়। সেইটো কাৰণে যেতিয়া লাইক মাৰে, যেতিয়া কমেণ্ট আমাৰ কৰে, তেতিয়া আমি নতুন নতুন ওচৰৰ- ভিডিঅ' বনোৱাৰ কাৰণে ঠিক আছে। চ' ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰোঁ, আৰু আপোনালোকে মোৰ চেনেলটো চাই কিনে যে ভাল পায় তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লাইক কৰে, তেতিয়া কি মই নতুন নতুন ভিডিঅ' বনোৱাৰ কাৰণে প্ৰশংসা পাওঁ, তেতিয়া ভাল লাগে কৰি কিনে। আৰু এই দিনৰ লাষ্ট কাম শেষ এয়া আমাৰ শ্মশান।